সকলোকে স্বাগতম। মই দেৱ। আজি এটা নতুন কাহিনীৰ সৈতে মই আপোনালোকৰ সন্মুখত কাহিনীৰ শিৰোনাম উপলব্ধিৰ উপত্যকাত এটি বৰ্ণিল যাত্ৰাৰ বৰ্ণনা। কাহিনীটো ৰচনা কৰিছে অলিপ্ৰিয়া বৰাই আৰু তেখেতে এই অনুষ্ঠানত প্ৰচাৰৰ বাবে যি সন্মতি প্ৰদান কৰিলে তেখেতলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ আৰু পাঠ কৰিছোঁ মই দেৱস্বপ্নই। আপোনালোকৰ যদি কিবা এনেকুৱা ধৰণৰ কাহিনী আছে যি প্ৰেৰণা বা সৃষ্টিমূলক তেনেকুৱা কাহিনী এই অনুষ্ঠানত যদি প্ৰচাৰ হোৱাটো বিচাৰে তেতিয়াহ'লে মোৰ দেৱস্বপ্ন ইউটিউব চেনেলত কমেণ্ট কৰিব পাৰে বা মোৰ ফেচবুক একাউণ্ট বা ফেচবুক পেজ দেৱস্বপ্ন পেজত এটা মেছেজ কৰিব। মই আপোনালোকৰ সৈতে যোগাযোগ কৰিম আৰু সেই কাহিনীটো মোৰ অনুষ্ঠানত ল'বৰ বাবে প্ৰয়াস কৰিম। তেতিয়াহ'লে আমি মূল বৰাৰ কাহিনী মাজলৈ আগবাঢ়োঁ। মানুহৰ জীৱনত সৰু বৰ বিভিন্ন ঘটনা ঘটে। কিছুমান ঘটনাই আনন্দ দিয়ে আৰু কিছুমান ঘটনাই জীৱনৰ বাবে শিক্ষা দিয়ে। আজিও তেনে এটা ঘটনাই ব্যক্ত কৰিম। সেইদিনা পুৱাই নগাঁও ঘৰৰ পৰা বাছেৰে গুৱাহাটীলৈ গৈছিলোঁ। উদ্দেশ্য আছিল পাণবজাৰৰ পৰা প্ৰয়োজনীয় কিতাপ অলপ কিনা। যথা সময়ত পাণবজাৰত উপস্থিত হ'লোঁ আৰু হেঁপাহৰ কিতাপকেইখন এফালৰ পৰা সামৰি গ'লোঁ। এনেদৰে কিতাপ কিনোতে যিকেইটা টকা হাতত ৰ'ল সেইকেইটা টকাৰে বাছেৰে ঘৰ যোৱা সম্ভৱ নহয়। সেইবাবে ট্ৰেইনেৰে ঘৰ যাবলৈ সিদ্ধান্ত ল'লোঁ। ট্ৰেইন ষ্টেচনত যেতিয়া উপস্থিত হ'লোঁ তেতিয়া জানিব পাৰিলোঁ যে নগাঁৱলৈ যোৱা ট্ৰেইন 5 বজাতহে আছে আৰু সেই সময়ত 1 বাজিছিলহে। 4 ঘণ্টা সময় অপেক্ষাৰ কথা ভাবি অস্থিৰ হৈ পৰিছিলোঁ। সেইবাবে অনুসন্ধান কক্ষত থকা ব্যক্তিজনক পুনৰ সুধিলোঁ, অন্য ট্ৰেইন নাই নেকি নগাঁও যাবলৈ? তেতিয়া তেখেতে 1 নম্বৰ প্লেটফৰ্মত ৰৈ থকা শতাব্দী এক্সপ্ৰেছখনলৈ আঙুলিয়াই কৈ উঠিল, সৌখন যাব। কেতিয়া? মই সুধিলোঁ। তেখেতে ক'লে, এতিয়াই। কথা শেষ নহ'লে ৰেলখনে যাবলৈ সাজু হৈ প্ৰথমটো উকি মাৰিলে। সেই মুহূৰ্তত ভাবিবলৈ একো নাছিল। ট্ৰেইনখন চলিবলৈ আৰম্ভ কৰিছিল। সন্মুখতে AC ডবা এটা পাই উঠি দিলোঁ। সোমাই যোৱাৰ লগে লগেই টিটিজনে মোক সুধিলে, আপকা চিট নম্বৰ কিতনা হে? টিটিজনক দেখি মই অলপো নাৰ্ভাছ নোহোৱাকৈ ক'লোঁ, থোৰা সা আগে হে। তেওঁ মোক হিন্দীতে সুধিলে, আপোনাৰ টিকট নাম্বাৰটো কিমান? ইয়াৰ সহজ অৰ্থটো হ'ল আপোনাৰ টিকটটো চাওঁ। য'তেই বাঘৰ ভয় ত'তেই ৰাতি হয়। মোৰ প্ৰথম পাত শব্দভেদী বান বিফল হ'ল। এইবাৰ বায়ুবান মাৰিবলৈ সাজু হ'লোঁ। হাতত থকা মোবাইলটো কাণত আনি লগাই ল'লোঁ আৰু টিটিজনে শুনাকৈ ফোনৰ সিটো পাৰত থকা বাক কৈছোঁ, বা টিকটটোৰ ফটো পঠাই দেচোন। বায়েও সিটো পাৰৰ পৰা চিঞৰিছে, কিহৰ টিকট? ময়ো এইটো পাৰৰ পৰা সমানে চিঞৰিছোঁ, অঁ এই নাম্বাৰতে পঠাই দে। টিটিজনেও কাণ উনাই মোৰ কথাবোৰ শুনি আছিল। হয়তো তেখেতে অসমীয়া ভাষাটো জানে বা বুজি পায়। যিহেতু অসমতে থাকে গতিকে বুজি পোৱাটো স্বাভাৱিক। মোৰ বায়ুবানে কাম আৰম্ভ কৰিছিল হয়তো। সেইবাবে মোক তেখেতে ওচৰতে খালী হৈ থকা চিট এটাত বহিবলৈ ক'লে। ময়ো আৰামত বহি ল'লোঁ আৰু বিষয়টো হেষ্ট-নেষ্ট কৰি পেলাওঁ বুলি মুখ খুলিবলৈ লওঁতে লক্ষ্য কৰিলোঁ তেখেতে মোলৈ এনে এটা ভাৱত চাই আছে যাৰ অৰ্থ হ'ল, মিছা কথাৰে কিমান উৰিব খোজা উৰি লোৱা মইনা, তোমাৰ টিকট নোচোৱাকৈ ময়ো নুঠোঁ ইয়াৰ পৰা, ইয়াতে বহি থাকিম। ময়ো খন্তেক নীৰৱতা অৱলম্বন কৰি গান্ধীজীক স্মৰণ কৰি সঁচা কথাটো কওঁ বুলি মুখ খুলিলোঁ। কিন্তু মুখেদি অন্য এটা কাহিনীহে বিৰবিৰাই উঠিলোঁ। ক'লোঁ, মোৰ বায়ে BG এক্সপ্ৰেছৰহে টিকট কাটিলে, কিন্তু মই শতাব্দীখন সোনকালে আছে বাবে ইয়াতে উঠিলোঁ। আধা সঁচা আধা মিছা কাহিনী এটাৰে মোৰ মনত হোৱা অস্থিৰতা আৰু উত্তেজনাবোৰ প্ৰশমনৰ প্ৰচেষ্টা কৰিলোঁ। টিটিজনে মোৰ কাহিনীটোৰ অৰ্থ উদ্ধাৰ কৰি কৈ উঠিল, ফাইন দেনা পাৰেগা, আৰু মোক মোৰ আই কাৰ্ডখন খুজিলে আৰু ময়ো কটনত হিন্দী সাহিত্যত MA কৰা আই কাৰ্ডখন দেখুৱাই দিলোঁ। ইতিমধ্যে কাৰ্ডখনৰ ম্যাদ শেষ হৈছিল। তেখেতে এবাৰ মোৰ মুখলৈ, এবাৰ কাৰ্ডখনলৈ, এবাৰ কিতাপৰ জাপটোলৈ চালে। তাৰ পাছত তেওঁ হিন্দী সাহিত্যৰ কেইবাটাও প্ৰশ্ন কৰিলে। ময়ো উত্তৰ দিলোঁ। তাৰ পিছত তেখেতে মোৰ প্ৰিয় কবিতাটো আৰু দুটামান প্ৰশ্ন উত্তৰ লিখিবৰ বাবে তেওঁৰ হাতত থকা কাগজ কলম দি কৈ উঠিল, চাপৰ মুখ পোৱাৰ আগত আহি যাম, উত্তৰবোৰ কৰি থ'ব। ময়ো হাতত কলমটো লৈ মোৰ প্ৰিয় কবিতাটো আৰু প্ৰশ্নবোৰ লিখাত লাগিলোঁ। অলপ সময়ৰ পাছত টিটিজন আহিল, মোৰ হাতৰ পৰা হাত পাতি মোৰ লিখনিখিনি ল'লে আৰু মোৰ প্ৰিয় কবিতাটো পঢ়িবলৈ আৰম্ভ কৰিলে। জিদ হো যো বালি কো বাল্মীকি কৰ দে, জিদ হো যো বালি কো বাল্মীকি কৰ দে, জিদ হো যো আন্ধেৰে মে ৰশ্নি ভৰ দে। কবিতাটো পঢ়ি থকাৰ মাজতে ৰৈ এপলক মোলৈ চালে আৰু ক'লে, আগলৈ মিছা কথা নক'ব, কিয়নো এটা মিছা কথাৰ পৰা বাচিবলৈ আমি বহু মিছা কথা ক'ব লগা হয়। তেওঁ মোৰ পৰা কোনো ধৰণৰ ফাইন নল'লে, মাত্ৰ হিন্দী সাহিত্যৰ ওপৰত পৰীক্ষা দিব লগা হ'ল।
আজিৰ এই সৰু ট্ৰেইন যাত্ৰাটোত মই অপৰাধী যদিও কিবা এটা ভাল লাগিল। যোৱাৰ আগে আগে কৈ গ'ল পৰীক্ষাটো কিয় ল'লোঁ জানেনে? আজিৰ ঘটনাটো যাতে মনৰ মাজত জীৱন্ত হৈ থাকে আৰু এনে ভুল দ্বিতীয়বাৰ যাতে নহয়। মোৰ মনৰ মাজত অপৰাধবোধ আৰু লাজৰ ঘন ছায়ে আৱৰি ধৰিব খুজিছিল। কেতিয়াবা মানুহ পৰিস্থিতিৰ দাস হৈ পৰে আৰু এনে কিছুমান শিক্ষা পোৱা যায় যিবোৰ কোনোদিন কিতাপৰ পাতত পঢ়িবলৈ পোৱা নাযায়। এনে ঘটনাৰ মাজতে মানুহৰ মানৱতা, নিজৰ ক্ষুদ্ৰতা আৰু বাধ্যবাধকতাসমূহ উন্মোচিত হয়। এইটো সৰু এটা কাহিনী, সৰু এটা ঘটনা। আপোনালোককো জনাবলৈ মন গ'ল, সেইবাবেই জনালোঁ। কিবা শিকক বুলি নহয়, কেতিয়াবা মানুহক উপলব্ধিৰো প্ৰয়োজন হয়। এইটো আছিল বৰাৰ এটা মনোমোহা কাহিনী। গতিকে এই কাহিনীটোৰ আধাৰতে ক'ব পাৰি যে আমাৰ জীৱনত যি সমস্যা বা সংঘাত নাহক, সেই সমস্যা সংঘাতৰ সৈতে আমি মুক্তি পোৱাৰ অন্যতম সাধনেই হ'ল সত্য, সততা আৰু শিক্ষা। আৰু এই আটাইবোৰ গুণৰ উপলব্ধি কৰিবলৈ আমাক কিন্তু উপলব্ধিৰ নামৰ সেই শব্দটোৰো প্ৰয়োজন হয়, যি উপলব্ধিৰ অবিহনে আমি যিকোনো এটা বস্তু মূল্যায়ন কৰিব নোৱাৰোঁ। গতিকে আজি কাহিনীটোৰ পৰা আমি সততা, শিক্ষা আৰু সত্যৰ যি মহৎ গুণ, সেই গুণৰ উপলব্ধিৰ অনুভৱ কৰিলোঁ। আজিৰ কাহিনীটো আমি ইয়াতে সামৰিছোঁ। আপোনালোকৰ যদি কিবা কাহিনী থাকে এই অনুষ্ঠানত প্ৰচাৰৰ বাবে আপোনালোকে দিব বিচাৰে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেল দেৱস্বপ্নত আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু মোৰ ফেচবুক পেজ বা ফেচবুক একাউণ্ট দেৱস্বপ্ন পেজত বা একাউণ্টত আপোনালোকে মোক মেছেজ কৰিব। মই আপোনালোকৰ সৈতে নিশ্চয় যোগাযোগ কৰিম আৰু তেতিয়ালৈ ইয়াতে এৰিছোঁ। আকৌ লগ পাম এটা নতুন কাহিনীৰ সৈতে, নতুন কিছু শিকনিৰ সৈতে। ধন্যবাদ।